তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আজি আহিছোঁ খেতি পথাৰত, কাৰণ কিছুমান মানুহে মানে কৈ থাকে, মানে সিহঁতে কৈ থাকে এই আমাৰ বোলে গাঁৱৰ মানুহবিলাক বোলে একোৱেই কাম নকৰে, সিহঁতে বোলে বেকাৰ মানুহ হয়। তো মই সেইবিলাক মানুহক কৈ আছোঁ আজি। তো আপোনালোকে চাইছে কিমান কষ্ট কৰি কিমান খেতি পথাৰ লগাইছে, মানে আপোনালোকক আৰু কি ক'ম, বহুত কষ্ট লাগে। যদি আপোনালোকে এইবিলাক কথা কয় ন, মানে মনটো বহুত বেয়া লাগে, কাৰণ আমিও মানে বহুত কষ্ট কৰোঁ ন। তো গাইজ আপোনালোকে এইবিলাক খেতি পথাৰ যে আমাৰ বহুত টকা পইচা মানে লোকচান হয়, তাৰপিছত আমি এইবিলাক পাওঁ, পিছত কিবা এটা কৰোঁ, বেছিকিনি কিবা এটা কৰোঁ। আমিতো কিবা চাকৰিও নাপাওঁ, আমি বহুত দুখীয়া ঘৰৰ ল'ৰা, সেইকাৰণে আমি ইমান চাকৰি নাপাওঁ। খেতি চহৰবিলাকত গ'লে ন, সিহঁতে মানে লগৰকেইটা কৈ থাকে আমি বোলে বেকাৰ ল'ৰা হয়, একোৱেই কাম নকৰোঁ। তো মই সেইবিলাক ল'ৰাবিলাকক কৈ আছোঁ, মানে গাঁৱৰ ল'ৰাবিলাক যিমান কষ্ট কৰে ন, মানে কি ক'ম, চহৰৰ ল'ৰাবিলাক কেতিয়াও কৰিব নোৱাৰে। আমি বহুত তো সেইবিলাক মানুহক কৈ আছোঁ আজি, আপোনালোকে কেতিয়াও মানে দুখীয়া ল'ৰাবিলাকক এনেকৈ নক'ব। তো গাইজ মই মানে আপোনালোকক দেখাম, মানে সৰু ল'ৰাবিলাকক স্কুলত পঢ়াওঁ, উপৰিও মানে সিহঁতে কাম কৰি থাকে। তো ধৰক মই ল'ৰাটোক আপোনাৰ ওচৰত দেখাওঁ, মানে কি ক'ম, সিহঁতে মানে বহুত কষ্ট কৰে দেই। আহক আপোনালোকক দেখাওঁ। তো গাইজ এই ল'ৰাটো যায় কিমান কষ্ট কৰি আছে, তো আপোনালোকক দেখাম, মানে ল'ৰাটো কেনেকৈ খেতি পথাৰ কৰি আছে আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে চাই থাকিব। তো ভাই মানে খেতি পথাৰ যে কৰি আছে কিমান কষ্ট লাগে? কষ্ট লাগে মানে তুমি মানে আৰু স্কুল পঢ়া নে? মানে কোন ক্লাছত পঢ়া? অঁ এইফালে ফিৰাচোন অলপ। তো গাইজ আপোনালোকে চাইছে, মানে ল'ৰাটো বহুত কষ্ট কৰে, মানে সিহঁতে মানে দুখীয়া ঘৰৰ ল'ৰা ন, মানে কষ্টটো কৰিব লাগিব ন ভাই। মানে আজি কি দি খাইছা ভাত? মাছ দি খাইছা? কি মাছ? বিকেট। অঁ হাঁহটো বহুত ধুনীয়া লাগিছে দেই। তো গাইজ আপোনালোকে চাইছে, মানে কষ্টৰ উপৰিতো মানে হাঁহটো যে বহুত কষ্টৰ হাঁহটো হয়, আপোনালোকে মানে কি ক'ম, মানে তো গাইজ আপোনালোকে মোক ছাপোৰ্ট কৰিব, এনেকুৱা ভিডিঅ' আপোনালোকে মানে পায়ে থাকিব মানে। তো গাইজ মই মানে আজি এটা মানে কথাই ক'ব, মানে এই কথাটো কৈ থাকে আমি গাঁৱৰ ল'ৰাবিলাক বেকাৰ, তো সেইবিলাক মানুহক কৈ আছোঁ আজি। তো আপোনালোকে এনেকুৱা কথা নক'ব। আৰু মানে আমাৰ যে খেতি পথাৰ কৰিলে বহুত কষ্ট লাগে আৰু বহুত টকাও যায়, মানে এনেকুৱা কথা ক'লে ন, মানে মনটো বহুত বেয়া হৈ যায়। তো গাইজ আপোনালোকে চাইছে এই ল'ৰাটো কিমান কষ্ট কৰি আছে। তো মানে আজি ইমান মানুহ নাই খেতি পথাৰত, মানে খেতি পথাৰ লগাই শেষ হ'ল যে, এইকাৰণে আজি মানে মানুহ বেছি নাই। তো গাইজ মই আজি আহিছোঁ যদি আপোনালোকক মই এই প্ৰাকৃতিক নেচাৰটো দেখাওঁ। মানে এইটো নদী হয়, আমাৰ সোণাই নদী বুলি কয়। গাইজ এই আপোনালোকে চাইছেনে, এই খেতিটো মটৰ খেতি বুলি কয়। তো এইবিলাক খেতি কৰিবলৈ বহুত টকা মানে লাগে, পিছত মানে খেতিটো মানে ভালকৈ হয়। যদি ফাৰ্ষ্টত যদি মানে কিবা সাৰ নিদিলে মানে এইবিলাক খেতি নহয় ইমান আৰু ভাল। মানে আমাৰ এইবিলাক মাটিৰ নহয় ইমান মানে বেছি ভাল নহয় মানে ক'ব পাৰোঁ। মানে তথাপিও মানে সিহঁতে পেটৰ কাৰণে, পৰিয়ালৰ কাৰণে মানে খেতি পথাৰ লগায়। তো আপোনালোকক মই এটাই অনুৰোধ কৰোঁ, যাতে আপোনালোকে এনেকুৱা কথা নক'ব আমি গাঁৱৰ ল'ৰাবিলাক বেকাৰ, গাঁৱৰ মানুহবিলাক বেকাৰ। মানে কি ক'ম, মানে গাঁৱৰ ল'ৰাবিলাকেও কাম কৰাৰ লগতে মানে সিহঁতৰ মা দেউতা ভণ্টি সিহঁতো মানে খেতি পথাৰলৈ আহি যায়, কাৰণ একমাত্ৰ সিহঁতৰ অসুবিধাৰ কাৰণে খেতি পথাৰত আহে ন। তো আপোনালোকক মই বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছোঁ যে মানে এনেকুৱা কথা নক'ব, মানে বহুত বেয়া লাগে মানে আমাৰ। তো গাইজ খেতি পথাৰত মানে আৰু এজন মানুহ আছিল, তো আপোনালোকক লগ কৰাই আছোঁ, মানে সিহঁতে কিমান কষ্ট কৰে সেই বিষয়ে আপোনালোকক ক'ব। তো ভলক ওচৰলৈ যাওঁ। তো এইফালে চাই আছে খেতি পথাৰত পানী দি আছে, বহুত কষ্ট কৰি আছে। কষ্ট মানে খেতি কৰিলে কষ্ট হ'ব। কিমান কষ্ট লাগে এইবিলাক নক'ব আৰু কি কষ্ট হয়। আৰু আপুনি লগতে খেতি পথাৰৰ লগতে আপুনি কি কৰে? কিবা কিবি কামে কৰি থাকোঁ আৰু কি কৰিম। অঁ খেতি কৰিবই লাগিব, নকৰিলে ৰাইজে খাব লাগিব নহয়, আমিও খাব লাগিব। অঁ পৰিয়ালটো আছে ন? পৰিয়ালটো আছে আৰু কি কৰিব, আমি উপায় নাই নহয়। ঘৰত কেতিয়া যাব? যাম আৰু সময় হৈ গ'ল, যামেই আৰু। অঁ তো গাইজ চাইছে, মানে এই মানুহজনো মানে কিমান ঠাণ্ডা লাগি আছে, মানে তথাপিও আহিছে। এই লগতে মানে
এই সৰু মইনা এজনেও আহিছে লগতে লৈ আহিলে খেতিপথাৰত তো চাইছে আমি মানে খেতিপথাৰটো মানে কৰিবই লাগে সেইটো ন বহুত কষ্ট হৈ আছে।